Ramayan Chauhan Adivasi Akhe Phan Kelang Robajok Lam Hoi Kipipon. Keisobura kelang rob kelang serabang avidet nang jimate lam kaning jason kaciri akenang sot nitum adivasi atum hor ok jun jilapen choche hawar ghat ke parlo hawar ghat police station angkang along ke dodun adivasi akhe phan kedam tangar ni social media along ke klang rok hawar ghat bjp montola mei Ramayan Chauhan bang adivasi akhe phan non election ahot ke latuma khe phan ke hor ok penta chok palam ke klang rok mate ki junoda kalam aputhak asa song atum chingrom pet pen hawar ghat police station along an lam hoi ki piji phan hawar ghat police station an pale dam lapen Ramayan Chauhan phan Rempon. Nitum adivasi aphan la anang ki putor jog Ramayan Chauhan aphan ar pupen hek nang jil pen non arona teng pening sai ponang ji posi alang letum ke hang padopon koloni pen Probin Taro report Malong News. ইয়াত আপৰ পৰাও প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আপোনাৰ কিবা প্ৰতিদ্বন্দ্বিতা বিষয়ে নাই নহয় আপৰ লগত কোনো হেৰি নাই ন আপুনি 100% জিকিব হ'ব ছাৰ থেংক ইউ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কমিটি হৈ যেহেতু আজি আমি ৰাতিপুৱা অডিঅ' ক্লিপ এখন পাইছোঁ তাতে হাওৰাঘাট মণ্ডল বিজেপিৰ ৰামায়ণ চৌহান কোৱা মানুহজন আমাৰ জাতিক বহুত ঘৃণনা টাইপৰ কথা কৈছে যিহেতু আদিবাসী মানুহে বোলে মদ আৰু গাহৰি মাংস দিলে ভোট দিয়ে আদিবাসী মানুহক একো নালাগে সেইটো বুলি ৰামায়ণ চৌহান কোৱা মানুহজন আমাক আদিবাসী মানুহক নেগলিজেঞ্চি কৰিছে তাৰ কাৰণে আমি আজি আইনৰ ওচৰত আহিছোঁ আইনৰ ব্যৱস্থা লৈছোঁ আইনে আমাৰ সিদ্ধান্ত কৰি দিব লাগিব আৰু আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি এটা কথা অনুৰোধ কৰিছোঁ যিহেতু বিজেপি দলত তেখেতসকল ৰামায়ণ চৌহানৰ নিচিনা মানুহক ৰাখি জাতিক অপমান কৰিব নালাগে আৰু আমাৰ জাতিটো কি একেবাৰে পিছপৰা বুলি বা একেবাৰে যদি কিবা যিহেতু হাওৰাঘাট কথাটো কৈছে তেখেতে তথাপিতো আজি আদিবাসী জাতিৰ কথাটো কৈছে আদিবাসী অল অসমত আছে আজি অল অসমৰ মানুহে আমাক হাওৰাঘাট আঞ্চলিক কমিটিক আমাক প্ৰশ্ন কৰি আছে আপোনালোকে কি কাম কৰিছে যে আজি আমাক গোটেই জাতিটোক আমাক এজন মানুহে গাহৰি মাংস আৰু মদ খাই বুলি নেগলিজেঞ্চি কৰিছে আপোনালোকে গাহৰি মাংস আৰু মদ খাই ভোট দিয়ে নেকি হাওৰাঘাট ৰাইজে আমি হয়তো যাক যেনেকুৱা পাৰিছোঁ তেনেকুৱা ধৰণৰ আমি কথা পাতিছোঁ আমি বিজেপি দলক বা যিহেতু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই অনুৰোধ কৰোঁ ৰামায়ণ চৌহানক বিজেপি দলৰ পৰা বহিষ্কাৰ কৰিব লাগে আৰু তেখেতক যদি বহিষ্কাৰ নকৰে আমি হয়তো আদিবাসী ৰাইজে আমি ভোট বৰ্জন কৰিবৰ কাৰণে বাধ্য হ'ম এতিয়ালৈকে আমি তেনেকুৱা সিদ্ধান্ত লোৱা নাই কিন্তু আজিৰে পৰা তেখেতক বিজেপি দলত আমাৰ আদিবাসী ৰাইজে দেখা পাব নালাগে আৰু হাওৰাঘাটত আদিবাসী ভোট 3,500 পৰা 4,000 ওচৰা ওচৰি আছে হয় আমি পদক্ষেপ ল'লেতো প্ৰভাৱ পৰিবই আজি গাঁৱে গাঁৱে মানুহবিলাক চব ল'ৰা হওক ছোৱালী হওক ডেকা হওক বুঢ়া হওক আমাক প্ৰশ্ন কৰি আছে আমাৰ জাতিটোক আপোনালোকে কেনেকৈ যে তেখেতে যে ৰামায়ণ চৌহান যে তেনেকুৱা কথাটো ক'লে আপোনালোকে কি পদক্ষেপ লৈ আছে বা কি ভাবি আছে আমি কৈছোঁ হয় আমি নিশ্চয় পদক্ষেপ ল'ম আৰু আমি এইটো কথা বিনিময়ত আমি ভাবিম যিহেতু তেখেতৰ নিচিনা মানুহক যদি বিজেপি দলে ৰাখে তে আমি বিজেপি দলক ভোট বৰ্জন কৰিবৰ কাৰণে বাধ্য হ'ম আপোনালোকৰ দুটা দাবী হৈছে এতিয়া থানাত এজাহাৰ দিছে যে শাস্তি দিব লাগে আইনে হয় আৰু 2 নম্বৰটো হ'ল দলৰ পৰা বহিষ্কাৰ কৰিব লাগে আৰু কিবা টকা পইচাৰ কথা উত্থাপন হৈছিলে টকা পইচাটো তেখেতসকলে পাৰ্চনেলি কি পাতিছে পাতা নাই আমি নাজানো আৰু তেখেতসকলে 1 কৰোৰ 1.5 কৰোৰ কিবা কিবি কথা পাতি মই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হাওৰা ক্লিঙৰ হৈ আজি প্ৰচাৰ কৰিলোঁ বৰবিল অঞ্চলত আৰু এই বৰবিল অঞ্চলত মই দ্বিতীয়বাৰ আহিছোঁ এইটো কথা সঁচা যে এই অঞ্চলৰ মানুহ কিন্তু বহুত তেওঁলোকে সুবিধাত আছে কাৰণ মই যদি গম পালোঁ বহুতৰ তেওঁলোকৰ সুবিধাবিলাক পোৱা নাই চৰকাৰী সুবিধাবিলাক বহুতৰ নামত আপোনাৰ
BPL কাৰ্ড নাই বা তেওঁলোকে মাটি পট্টাৰ অসুবিধা পাইছে বা বহুত ধৰণৰ অসুবিধা তেওঁলোকৰ, কিন্তু হ'লেও তেওঁলোকৰ যিটো আস্থা ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ ওপৰত, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত, তেওঁলোকে এটাই কথা যে তেওঁলোকে বিজেপিক ভোট দিব, কিন্তু তেওঁলোকক যেন অলপ মৰমত চায়। মই সেই আশ্বাসনখন দি গৈছোঁ। আমাৰ ক্লিং ডাঙৰীয়াকো কৈছোঁ, আপুনি জয়যুক্ত হোৱাৰ পিছত তেওঁলোকৰ যিবিলাক অভিযোগ আছে, অভাৱ আছে, সেইবিলাক অলপ পূৰ্ণ কৰিব। কাৰণ তেওঁলোকে চাকৰি বিচৰা নাই, তেওঁলোকে বিচাৰিছে তেওঁলোকৰ যিটো মৰ্যাদা, তেওঁলোকৰ যিটো প্ৰাপ্তি, সেইখিনিয়ে বিচাৰিছে। তেওঁলোকে যেন শান্তিত থাকিব পাৰে এই অঞ্চলত, আৰু এই কথাখিনি তেওঁলোকে আশ্বাসন বিচাৰিছিলে, এইখিনি দিয়া গৈছে। আৰু মই আমাৰ যি প্ৰাৰ্থী আছে বা আমাৰ বিধায়ক ডাঙৰীয়াও আছে, বিধায়ক ডাঙৰীয়াকো মই অনুৰোধ কৰিছোঁ যে আপোনালোকে এই অঞ্চলৰ মানুহখিনিৰ যিবিলাক অসুবিধা আছে, তেওঁলোকৰ ই ভোটৰ ক্ষেত্ৰতো অলপ অসুবিধা আছে, তেওঁলোকৰ NRCৰ ক্ষেত্ৰতো অলপ অসুবিধা আছে, তেওঁলোকৰ গভমেণ্টৰ যিবিলাক আঁচনি আছে, গভমেণ্টৰ আঁচনিটো চব এই যমুনামুখ সমষ্টিত গুচি যায়, লোৱাৰ আছামততো হাইয়েষ্ট গুচি যায়। সেইকাৰণে সেইবিলাক মানুহ, বাংলাদেশী মুছলমান মানুহখিনি আজি আমাৰ গোটেই সা সুবিধাবিলাক লৈ গৈ আছে। তেওঁলোকে চাউল, গোটেই চাউল তেওঁলোকে পাই আছে, ঘৰবিলাক ওলালে ঘৰ তেওঁলোকে পাই যায়, ৰাস্তাৰ কিবা উন্নয়নৰ কাম আছে তেওঁলোকৰ তাতে হৈ যায়। তেওঁলোকে বিজেপিক ভোটো নিদিয়ে, হ'লেও গভমেণ্ট সবকে সাথ সবকে বিকাশত আমি তেওঁলোকৰ সেৱা কৰি গৈ আছোঁ। আৰু যিসকলে বছৰ বছৰ ধৰি বিজেপিক ভোট দি আছে, তেওঁলোকে যদি কষ্টত থাকে, তেওঁলোকৰ যদি আমি অভাৱ অভিযোগবিলাক ঠিক কৰিব নোৱাৰোঁ, তেতিয়া তেওঁলোকক পিছত আগন্তুক দিনত ধৰি ৰখাটো বহুত কষ্ট হ'ব পাৰে। কিন্তু আজি যিটো মই গম পাইছোঁ, তেওঁলোকে বিজেপিৰ লগত আছে, পদুম ফুলৰ লগত আছে, তেওঁলোকে বিজেপিক ভোট দিব। তেওঁলোকে আকৌ আমাৰ তুলিৰাম ৰহংচাৰ ডাঙৰীয়াক আকৌ ইয়াতে CM পাতি পেলাই শক্তিশালী এটা ডিফু চৰকাৰ বনাব, সেইটোতো খাটাং। কিন্তু তাৰ লগে লগে এই অঞ্চলৰ মানুহখিনিৰ যেন উন্নয়নৰ কাম হয়, তাৰ কাৰণে যে সংকল্প আজি লোৱা গৈছে, সেইখিনি যেন হয়। Itum kelang bom lake Malong News 24/7 hampang aparman klar da kabirta.